মৰমৰ মইনাসকল, আজি তোমালোকক মই এটা সাধু কম। সাধুটোৰ নাম কণ্টকৰামৰ বুদ্ধি। এখন হাবিত এটা কেটেলা পহু আছিল। তাৰ নাম আছিল কণ্টকৰাম। এবাৰ তাৰ মাক আৰু দেউতাকৰ বৰ অসুখ হ'ল। তেওঁলোকে তাক ফল মূল আনি দিব নোৱাৰা হ'ল। কণ্টকৰামে ভোকত বৰ কষ্ট পাবলৈ ধৰিলে। সেয়েহে মাকে তাক ক'লে, "বোপাই ঐ, তই খাবলৈ নাপাই একেবাৰে শুকাই খীনাই গৈছ। হাবিৰ সিটো মূৰে এজোপা নাচপতি গছ আছে। তাৰে দুটামান নাচপতি খাই গৈ যা।" তাকে শুনি কণ্টকৰামে ক'লে, "আই, মই বাৰু যাম, কিন্তু তোমালোকে কি খাবা?" মাকে ক'লে, "বোপাই, তই আমাৰ কথা চিন্তা কৰিব নালাগে। আমি গা ভাল পালেই খাই আহিমগৈ। এতিয়া তই খাগৈ যা।" কণ্টকৰামৰ মনত বৰ দুখ লাগিল। মাক দেউতাকে তাক সদায় খুৱায়, আজিনো সি অকলে খাবনে? এই বুলি ভাবি ভাবি কণ্টকৰামে হাবিৰ সিটো মূৰে থকা নাচপতি গছজোপাৰ ফালে খোজ ল'লে। আৰু অলপ পিছতে গৈ কণ্টকৰামে নাচপতি গছৰ তল পালে। সি দেখিলে ওপৰৰ ডালত বহুতো পকা পকা নাচপতি আছে। তলতো কেইবাটাও নাচপতি পৰি আছে। সি ভাবিলে, দুটা নাচপতি বাৰু মই নিজেই খাম। এটা নাচপতি দেউতাৰ বাবে মুখতে লৈ যাম। কিন্তু মায়ে কি খাব? এই বুলি ভাবি থাকোঁতে কণ্টকৰামৰ মনত এটা বুদ্ধি খেলালে। পৰি থকা নাচপতিবোৰ সি এঠাইত থুপ খোৱালে। তাৰ পাছত সি তাৰ কাঁইটবোৰ থিয় কৰি ল'লে আৰু 1, 2, 3 বুলি নাচপতিবিলাকৰ ওপৰতে এটা ওলোটা খৰ মাৰিলে। তাৰ পিঠিৰ কাঁইটবোৰে 4টা নাচপতি হালি ধৰিলে। পিঠিত নাচপতিবোৰ লৈ সি কেকো জেকোকৈ ঘৰলৈ যাবলৈ ধৰিলে। কণ্টকৰামৰ পিঠিত নাচপতিবোৰ দেখি মাক দেউতাকৰ বৰ আনন্দ লাগিল। মাক দেউতাক আৰু সি তিনিও নাচপতিবোৰ ভগাই খালে। আৰু তেতিয়াই কণ্টকৰামৰ মাকে তাক ক'লে, "আমাৰ কণ্টকৰামৰ কাঁইটবোৰহে কোমল, কিন্তু বুদ্ধিটো হ'লে বৰ চোকা।"